আমি এতিয়া বৰ্তমান আমাৰ মন্ত্ৰীতাৰ ঘৰত আছোঁ। আমি অলপ দেৰিকৈ আমি যাম আৰু কি কয় প্ৰাণজিতৰ খানা খাব যাম, হয়নে? খানা খাব যাম নে? এই আমাৰ মানস কিবা ক'ব? 1K ছাবস্ক্ৰাইবাৰৰ খানা খাম আৰু 1K স্পেচিয়েল। এতিয়া আমি ইউটিউব এক্সনত কিবা এখন চাই আছোঁ, গম পোৱা নাই কিবা চাই আছোঁ, কিন্তু চাই আছোঁ। সেইটোৱে আমাৰ মেইন উদ্দেশ্য। একো নাই, যি কি নহওক আমি এতিয়া যাম আৰু ফাৰ্ষ্ট ব্লগ মোৰ এইটো। এতিয়া আমি তাত গৈ দেখুৱাম মানে আমাৰ 1K স্পেচিয়েলৰ খানা কি কি আছে, কি কি আয়োজন কৰিছে, কি কি ভিডিঅ' বনাব, কি কি কৰিব। আমি গৈ আছোঁ এতিয়া। আমাৰ পল্লৱ আমাৰ ডাঙৰীয়া এখেতে যাব ওলাইছে। আমি যাম, সকলো আমি ফ্ৰেণ্ডবোৰ যাবলৈ ওলাইছোঁ। এতিয়া যাম, তাত কি হয় দেখা যাব, চাই দেখক। এতিয়া আমি গৈ আছোঁ আমি প্ৰাণজিতৰ ওচৰলৈ, তাৰ মতামতটো জানো কি কৰে। আমাৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ চাওক, চাই লওক কি সুন্দৰ। মানস কিবা ক'ব? মানস দে কিবা ক'ব দে, কিবা এটা কৈ দিয়া। এয়া আমাৰ খানাৰ কাৰণে গাড়ীবোৰ বাইকবোৰ ইয়াতে থৈ দিছে। আমি এতিয়া গৈ আছোঁ, গম পোৱা নাই ঠাইখিনি কোন পিনে আমাৰ ন। এই ফাৰ্ষ্ট টাইম আহিছোঁ, ইমান সুন্দৰ পৰিৱেশ, এই প্ৰাকৃতিক চাওক কি ধুনীয়া। আৰু আমাৰ প্ৰাণজিতক বিচাৰি আছোঁ। প্ৰাণজিত ক'তে? এতিয়া চিঞৰি আছোঁ কিন্তু মাত দিয়া নাই। ক'ত বা আছে, বহুত দূৰ চাগে, দুৰ্গম ঠাই। তথাপিও যাওঁ। এয়া চাওক, ইয়াতে কিবা দিব চাগে, খেতি কৰিব ইয়াতে। কি সুন্দৰ পৰিৱেশ, নৈৰ ওচৰত। কিবা এটা ভাল লাগিছে ন মানস? কিবা এটা ভাল লাগিছে। সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰা ভৰপূৰখন আমাৰ বাক্সা জিলা। কিবা এটা মাত দি ব্লগ বনাই আছে। মোৰ ফাৰ্ষ্ট ব্লগ হিচাপে আমাৰ প্ৰাণজিতে কি মাত লগাই আৰু হা? নদীৰ পাৰ নাকি? কি আমাৰ নদীতে নেকি? আমাৰ নদী গা ধুব লাগিব আৰু। আমি আহিছোঁ। হাই দিলা ৰ'বা। যা লৈ আন ব্লগ দিয়ে অলপ। প্ৰাণজিত আমাৰ মানে তথাপি অনুভৱটো কৰিছে। কিবা ক'বা নকোৱা আকৌ, কিবা ক'বা চন্দন দা? কিবা আকৌ নমস্কাৰ লৈ দিয়া কিবা এটা। ফাৰ্ষ্ট ব্লগ হিচাপে ইহঁতে একোৱেই নকয়, তথাপিও ইহঁতৰ মই মুখ মণ্ডলবোৰ চাই আছোঁ। এইবিলাক নাই, এই বহিছোহে মানে চাইডত। আমাৰ ৰান্ধনী, আমাৰ প্ৰাণজিতৰ 1K স্পেচিয়েল খানাটো কি ক'ব এতিয়া? কি কেনেকুৱা লাগিছে? কিবা ক'ব? কিবা ক'বা? কমেণ্ট আছে তোমাৰ? সেইটো নহয়, সেইটো ফাল্টু কৰি ল'ম। এই নৈৰ ওচৰত নৈত দলিয়াই দিম। নাই, মই কমেণ্ট নাই। কিবাটো ক'বা? হা? পিছে ফাল্টু বুলি ভাবিছা নেকি? এইফালে দেখাম। চাওক কি খাওঁকে আছো নেকি? কিবা খাব মন গৈছে? খাবলৈ মন গৈছে, আহিবলৈ মন গৈছে? আহা যদি আহা। বাবু ভাত খালা? পুনৰ প্ৰাণজিতৰ খানালৈ উভতি গ'লোঁ, চকত গৈছিলোঁ আৰু পুনৰ আহিলোঁ। এয়া জংঘলৰ মাজে মাজে গৈ আছোঁ প্ৰাণজিতক লগ কৰিবলৈ, প্লাছ তাৰ খানাটো খাবলৈ। সঁচা দে, সঁচা ঠাইখিনি ইমান ভাল লাগিছে। নৈৰ ওচৰত কেলা পাগলা নেকি? মজা ঠাই পুৰা, মানে কিবা এটা ভাল লাগিছে একদম। মানে
ক'বলৈ মানে শব্দ নাই ইমান এটা প্ৰাকৃতিক পৰিৱেশ কিবা সুন্দৰ এটা তাতে আৰু ঠাণ্ডা এতিয়া কিবা এটা ভাল লাগিছে গমিছোঁ না মানস না কিবা এটা ভাল লাগে মানে কিবা এটা কোৱা না প্লিজ কিবা প্ৰাকৃতিক তোমাৰ কি এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য তুমি ক'ত নাপাবা নাপাওঁ এনেকুৱা সৌন্দৰ্য মানে মোৰ সঁচাই আমাৰ ওচৰত ঠাই কিমান তথাপিও কিমান এইখিনি আৰু আছে বাকী বহুত বাকীটো আছে আৰু পাক ঘূৰ্ণি লাগছিবে গেলা হা প্ৰাঞ্জিত ব্লগ কৰি আছে নেকি এই বে তাৰে 1K স্পেচিয়েল খানা খাব আহিছোঁ অঁ এতিয়া যাব লাগিব আৰু আয়ো পাখি লগা মোৰ মন পাখি মেলি আউৰি হা অঁ বিনা ইয়া কি সুন্দৰ এটা কিবা মানে খেতি কৰিব আৰু কিবা নৈৰ ওচৰত ধুনীয়া খেতি হ'ব ভাল লাগিছে যি কি নহওক আমি এতিয়া আহি আছোঁ আমি আহি আমাৰ প্ৰাণজিতৰ 1K স্পেচিয়েলৰ খানাটো খাবলৈ আহিছোঁ পালোৱে এতিয়া এয়া তেওঁ ব্লগ বনাই আছে যদিও মোৰ লগত নাই বাৰু এইবিলাক কিন্তু পৰিৱেশটো ভাল যদিও এনেকুৱা নহয় যে আমি তেনেকুৱা নহ'লে আমি খানা বনাইছে কি বনাইছে অঁ ব্ৰ এই খবৰ এই আমাৰ ডাঙৰীয়া যি প্ৰেমৰ সাগৰ ডুবি থাকে খবৰ মোৰ ভালে সুন্দৰ পৰিৱেশৰ সুন্দৰ পানী খাব নেকি পানী খুৱাই দিলে খাম আৰু কিবা ক'বা নেকি অলপ কৈ দিয়া কিবা ক'বা মোৰ বিশ্বাস আছে মোৰ তোমাৰ প্ৰতি এটা কিবা বিশ্বাস আছে DNM বিশ্বাস যি তোমাৰ চলাত লিখা আছে নিপুণভাৱে পাৰ্গত তেখেত বৰ্তমান কিবা ক'বা নেকি অলপ বৰ্তমান আমাৰ প্ৰাণজিতৰ 1K স্পেচিয়েল খানা বিৰাট ভাল লাগিছে কিবা এটা কৈ দিয়া আগলৈও এনে 2K 4K 10K হৈ যাওক 100K হৈ যাব এতিয়া আমাৰ জিতুল ডাঙৰীয়া কিবা এটা কৈ দিয়া কিবা এটা তোমাৰ চেনেলৰ কথা কোৱা কিবা এটা কৈ দিয়া এই ভাত খাব আহিছোঁ বা ঘৰৰ খানাটো খাব আহিছোঁ কিবা এটা কৈ দিয়া মোক ভাল লাগিব এতিয়া আমি শ্বুটিঙৰ পৰা যাম বলক এতিয়া আমি এইপিনে গৈ আছোঁ মানে কি পাম নাজানো সাপে জংঘলে কিবা পাম আৰু কিবা এটা পাম এয়া পাম মন্তব্যস্থান পাম এয়া আমাৰ শ্বুটিং চলি আছে দেখুৱাই দিওঁ আমাৰ প্ৰাণজিতৰ কিবা চলি আছে কিবা মানে মঞ্জিতা কিবা ক'বা নেকি আজি অলপ এনেই আৰু ভাল কিবা এটা মনৰ বিষয়ে কিবা উৎফুল্লিত বিষয়ে কিবা ক'বা নেকি অলপ ক'বলৈ মন নাই অঁ থেংক ইউ খাই কেনেকুৱা লাগিছে খানা কিবা ক'বা হা মজা না নিমখ লাগিছে না যি নহওক নিমখ কোনোবাক লাগে চাগে এয়া চাওক আমাৰ ইউটিউবাৰ ভিডিঅ' বনাই আছে কিবা ক'বা ভাত খাই কেনেকুৱা লাগিছে ভাত খাই ভালে লাগিব বাৰু দুপৰীয়া এসাঁজ ন যি নহওক খানাটো খাই কেনেকুৱা লাগিছে 1K ছাবস্ক্ৰাইবাৰৰ কিবা ভাল লাগিছে নে ভাল লাগিছে ন যি নহওক তুমি ৰান্ধি আমাৰ ধুনীয়া ৰান্ধে আৰু মোৰ ইউটিউব চেনেলটো যেতিয়া 1K ছাবস্ক্ৰাইবাৰ হয় তেতিয়া মাতিম মই ন ৰান্ধিব মাতিম হয় নহয় কিবা ক'বা আমি অলপ একেলগে খাম না একেলগে খাম আমি যি নহওক অঁ আমাৰ জিতুল দাই কিবা ক'ব কিবা ক'ব খাই কেনেকুৱা লাগিছে এইটো আঞ্জা আমাৰ কংকন দাই কেনেকুৱা ৰান্ধিছে ভাত মানে ভালে ৰান্ধছি পৰিৱেশটো কেনেকুৱা লাগিছে কিবা সৌন্দৰ্য প্ৰাকৃতিক পৰিৱেশ ন কিবা এটা ভাল লাগিছে ন ইমান নৈৰ ওচৰত কিমান এটা সৌন্দৰ্য নৈৰ ওচৰত মিনাল ভাই খানা কেনে হৈছে কিবা ক'ব নেকি অলপ চলি আছে ৰাজনীতিৰ ৰেপ চং নাই গাব কিবা নহয় কিবা এটা গাব কিবা এটা ৰেপ চং আৰু কিবা নহয় কিবা আপকামিঙৰ অলপ নহ'লে বা বেলেগ এটা হ'লেও শুনিম ধুনীয়া এটা সুন্দৰ শুনাব লাগিব
এই প্ৰাকৃতিক দৃশ্য ঠাইত এটা বঢ়িয়া এটা কিবা এটা শুনা না প্লিজ প্লিজ কিবা এটা শুনা তুই অলপ দেৰিকে শুনাম ৰ মানুহ অলপ কমো নালাগে নালাগে মানুহ ক'বাতো নাই তুমি যিটো আগ্ৰহ তোমাৰ লাষ্ট ক'ব নাই সঁচা বহুত ভাল লাগে এই শুনাব লাগিব যি নহওক যিটো কামত তাৰমানে সেতি লাষ্ট কৰি যাম দে অলপ দেৰিকে দে, অলপ 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 মই সিমান জেগাটো লওঁ ৰ এটা শুনিব লাগিব শুনাই দি এয়া আমাৰ চুলি যাবলৈ ওলাইছে আৰু ইমান দূৰ আমাৰ এয়া 1K স্পেচিয়েলৰ খানা খাই মাত্ৰ যাবলৈ ওলাইছে ডিম্বুদা ভাল চিটা বৰ্তমান ডিম্পুদাই যা এটা এটা শুনা আৰু যাওঁ যাওঁ পিছত শুনাম যা পিছত লগ ধৰিবি ধন